নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কলেজ এলটমেণ্ট লিষ্টৰ থাৰ্ড লিষ্ট, ফ'ৰ্থ লিষ্ট, ফিফথ কাউন্সিলিং লিষ্টৰ বিষয়ে। সেয়ে এই ভিডিঅ'টো লাষ্টলৈ চাই থাকিব বুলি মই ভাবোঁ। বহুতে মোক কমেণ্ট কৰি কৈছে যে বাকী লিষ্টসমূহ কেনেকৈ ওলাম, কি কৰিম, কি নকৰিম বুলি বহুতে কমেণ্ট দিছে। সেয়ে এই ভিডিঅ'টো তেওঁলোকৰ বাবে মেইনলি। সেয়ে প্ৰথমে আপোনালোকে যাব লাগিব যিকোনো এটা ব্ৰাউজাৰলৈ। মই গৈ আছোঁ আমাৰ গুগল ব্ৰাউজাৰলৈ। তাৰপিছতে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব GU পৰ্টেল বুলি, GU পৰ্টেল PORT পৰ্টেল। আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰি দিব। তাৰপিছতে এটা GU পৰ্টেলৰ লিংক এখন পাব, তাত ক্লিক কৰি দিব www.guportal.in ত। তাৰপিছতে চাওক, এই গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন নতুন ৱেবছাইট। ইয়াত আপোনালোকে BEd ৰিজাল্ট অফ GU BEd CET 2018 ক্লিক কৰি দিব ইয়াত। তাৰপিছতে আপোনালোকে ইয়াত তলত পাব লিষ্টৰ BEd আপকামিং কাউন্সিলিং ন'টিছ। ইয়াত ক্লিক কৰি দিব। তাৰপিছতে আমি ইয়াত ডাউনলোড কৰি দিম। তাৰপিছতে চাব ইয়াত পিছতে আপোনালোকৰ এখন ন'টিফিকেশ্যন দেখা পাব। ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিছে যে ফ'ৰ্থ কাউন্সিলিং লিষ্ট উইল বি পাব্লিছড অন 13/9/2018 আৰু এডমিশ্যন আপোনালোকৰ কণ্ডাক্ট হ'ব 14ত। তাৰপিছতে আপোনালোকৰ যিসকলে 14ত এডমিশ্যন নকৰে তেওঁলোকৰ নাম ফিফ্থ কাউন্সিলিং লিষ্টত ওলাব। আপোনালোকৰ ফিফ্থ কাউন্সিলিং লিষ্টটো ওলাব 15/9/2018 তাৰিখে। তাৰপিছতে আপোনালোকৰ লিষ্টখন ওলোৱাৰ পিছত সেই লিষ্টৰ মতে এডমিশ্যনৰ দিনটো হ'ল 17/9/2018। তাৰপিছতে আপোনালোকৰ ছিক্স কাউন্সিলিং হ'ব আপোনালোকৰ 18/9/2018। তাৰপিছতে আপোনালোকৰ এডমিশ্যনটো হ'ব 19/9/2018 তাৰিখে। তাৰপিছতে যিসকলে 19 তাৰিখে এডমিশ্যন নকৰে তেওঁবিলাকৰ নাম স্পট কাউন্সিলিং ইফ ৰিকুৱাৰ্ড উইল বি ন'টিফাইড লেটাৰ অন। যিসকলে ছিক্স কাউন্সিলিঙত এডমিশ্যন নকৰে তেওঁবিলাকৰ স্পট কাউন্সিলিং হ'ব। লিষ্টসমূহ ফিল আপ কৰিবলৈ যোন সেই কলেজত উপস্থিত হ'ব তেওঁলোকক লাষ্ট চান্সেছ দিয়া হ'ব। আৰু লাষ্ট চান্সেছ মই শুনামতে লাষ্ট চান্সেছ দিয়া হ'ব আৰু লিষ্টসমূহ নোলায়। আৰু ইয়াত দিয়া দ্য এলিজিবল কেণ্ডিডেট হু এপ্লাইড ফৰ ফ্লটিং বাট নট এডমিটেড কেন এপ্লাই ফৰ ৰিফাণ্ড অফ দ্য এমাউণ্ট ডিপজিটেড টু দ্য গুৱাহাটী ইউনিভাৰ্চিটি। দ্য এমাউণ্ট উইল বি ৰিফাণ্ডেড টু দ্য ৰেচপেক্টিভ ষ্টুডেণ্ট থ্ৰু দিয়াৰ বেংক একাউণ্ট আফটাৰ 29/9/2018। সেইদৰে আপোনালোকে এই চাওক আপোনালোকৰ আমি গৈ আছোঁ আকৌ সেইখন পৰ্টেলতে। তাৰপিছত চাব ইয়াত আপোনালোকৰ BEd কলেজ এলটমেণ্ট লিষ্ট ফিফ্থ কাউন্সিলিঙৰটো ওলাই গ'ল। আমি চাওঁ এই চাওক লিষ্ট অফ ফিফ্থ কাউন্সিলিং ষ্টুডেণ্টছ এণ্ড ডিয়াৰ এলটেড কলেজেছ। ইয়াত ক্লিক কৰি দিম। তাৰপিছতে আমি ডাউনলোড কৰি দিম। তাৰপিছত আমি এই ডাউনলোড বাটনত ক্লিক কৰি চাব পাৰিম। এই চাওক ফিফ্থ কাউন্সিলিঙৰ মতে বহুত কেইজনে ফিফ্থ কাউন্সিলিঙত মাতিছে, প্ৰায় 145 টোটেল। ইয়াৰ পিছতো ইয়াতো বহুতে এডমিশ্যন নকৰিব, কিয়নো তেওঁলোকৰ ভাবামতে কলেজত পোৱা নাই। সেইকাৰণে আকৌ কাউন্সিলিং কৰিবলৈ ছিক্স কাউন্সিলিং হ'ব। তাৰপিছতো বহুত ছিট ভেকেণ্ট থাকিব।
তাৰপিছত আকৌ স্পট কাউন্সেলিং হ'ব সেইমতে আপোনালোকে বিএড কলেজসমূহত এডমিশ্যন কৰিব পাব এইদৰে লাষ্টত মই এইটোৱে কওঁ যে নিৰাশা নহ'ব আপোনালোকে কলেজত এডমিশ্যন পাব সেয়ে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম